Hello guys, good morning. Aji Sunday. Hey, hisabe অকমান দেৰিলৈকে শুলো এতিয়া 10টা বাজিলে শুতে এতিয়া উঠি যাওঁ ব্ৰাছটো কৰিলোঁ তাৰ পিছত ভাবিম কি কৰিব লগা আছে আজি Guys, আজি হল Sunday. আজি হল দেওবাৰ মানে আমাৰ অসমীয়া মানুহৰ কাৰণে এটা ৰেষ্টৰ দিন সকলো কাম বন নাথাকে আজি সো শনিবাৰলৈকে যিখিনি হয় কৰি লোৱা হয় তাৰ পিছতে আহি যায় দেওবাৰে অকমান ৰেষ্ট ল'ব লগা হয় এতিয়া ভাবিছো পঢ়া শুনাটো কৰিবলৈ মন নাযায় আমাৰ আৰু লগতে কাৰণে ভাবিলো কিনো কৰো ভিডিওটো ৰাতিপুৱা আৰম্ভ কৰিলো কিন্তু মই ভিডিওটো দেখাও কি হেতু ভাবি আছিল সো এতিয়া ভাবিলো যাও বজাৰতে পাছপুতিখন লৈ আৰু গাহৰি অকন কিনি আনো গাহৰি বনাম গাহৰি বনোৱাটো কেনেকৈ বনাম আপোনাক দেখুৱাম বাহৰি বৰাই বেছি ভালকে একো খাদ্য বনাব নাজানে সো ট্ৰাই কৰি চাও ভাল হলে ভিডিওটো দিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাব শেষলৈকে চাব তেতিয়া গম পাব বাহৰি বৰাই কি বনায় কেনেকৈ বনায় সো বলক এতিয়া আমি যাওঁ বজাৰলৈ ওচৰতে বজাৰ এখন আছে হাতীগড় চাৰিআলি বুলি তালৈকে যাওঁ সো বলক Hey.
Decirla. এতিয়া আহি পালো ইয়া বজাৰ কৰি নিলো খিনি মাংস আছে বিলাহী নহৰু আদা লাই পাত কাৰণ লাই শাক দি বনাম আৰু এইখিনি বজাৰ কৰোতে 500 টকাৰ ওপৰত গ'ল গুৱাহাটীত অকমান ওলাই গ'লে 500 টকাটো মিনিমাম এটা বেলেন্স হয় মানুহৰ যোনটো পটককে শেষ হৈ যায় ওলাই গ'লেই শেষ হৈ যায় আৰু কি নহম খাবটো লাগিবই যিমানেই দাম নহওক আৰু এটা বাচন এখোপামান মোৰ ভৰ্তি হৈ আছে এইখিনি ধুই লওঁ ফাৰ্ষ্টে তাৰপিছত আপোনালোকক মই বনোৱা মই কেনেকৈ বনাম সেইখিনি আপোনালোকক দেখাম মই এতিয়া গোটেইখিনি ৰেডি কৰি ল'লোঁ প্ৰথমতে মই মাংসখিনি অলপ বইল কৰি ল'লোঁ আপোনালোকক দেখুৱাই আছোঁ এইখিনি মাংস মই বইল কৰি ল'লোঁ যিহেতু গাহৰিটো বইল কৰি খালে ভাল বুলি কয় এনেও চব বস্তু বইল কৰি খালেতো ভালেই হয় কাৰণ তাত থকা সকলো বীজাণুখিনি নাইকিয়া হৈ যায় বইল কৰিলোঁ মই 4টা চিটি মাৰিছোঁ কুকাৰত বাকি আৰু আমি পেকেট মছলা একো নিদিওঁ মই অকল এইখিনি দিম এয়া হ'ল গৰম মছলা বিহ জলকীয়া অলপ দিম কমকৈ আৰু বিলাহী পিঁয়াজ তো হৈ গ'ল হেৰি বঙালী ধনিয়া মান ধনিয়া বুলি কয় এয়া হৈ গ'ল নহৰু আদাৰ পেষ্ট আৰু লগতে এইখিনি লাই শাক দিম এতিয়া প্ৰথমতে অলপ আমি মাংসটো সাধাৰণতে তেলত দিয়ে ভজা হয় তেলত পিঁয়াজ দি পেলাই কিন্তু মই ইয়াত তেল নিদিওঁ ইয়াত বেলেগকৈ অলপ বনাম সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ আৰু তেনেহ'লে ষ্টাৰ্ট কৰোঁ বনোৱাটো যিহেতু আমি গাহৰিত একো ভাজোতে তেলটো নিদিওঁ মানে গাহৰিৰ তেল 2 পিচ লৈছোঁ তেল 2 পিচ আমি দিম ইয়াৰ পৰা যিটো তেল ওলাব সেইখিনিতে আমি মাংসটো ঢালি দিম অকণমান ভাজি ধৰিব লাগিব তেলটো যেতিয়ালৈকে নোলায় সেই তেল 2 পিচ দিয়াৰ পিছত অলপমান গৰম হোৱাৰ পিছতে গোটেই মাংসখিনি দি দিলোঁ যোনখিনি বইল কৰিছিলোঁ মাংস সেইখিনি মাংস আমি অকণমান ভাজি দিম এইখিনি অলপমান ভাজাৰ পিছত যোনখিনি পিঁয়াজ কাটি থৈছিলোঁ সেই পিঁয়াজখিনি দি দিম গোটেইখিনি আৰু লগতে নহৰু আদাৰ পেষ্টটো কৰিছিলোঁ আপোনালোকে দেখুৱাইছিলোঁ সেইখিনি দিম আমি নিমখ দিম আপোনালোকৰ মাংস অনুযায়ী নিমখটো দিব এইখিনি অলপ ভাজা হ'লে দেখিছে পিঁয়াজটো অলপ যেতিয়া গলিব তেতিয়া আমি এই গৰম মছলাখিনি দিম আৰু লগতে বিহ জলকীয়া অলপ দিছোঁ বিহ জলকীয়াটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে আৰু লগতে বিলাহীখিনি দি দিছোঁ এইখিনি দি আকৌ অলপ ফ্ৰাই কৰিব লাগিব আৰু এতিয়া 10 মিনিট হৈ গ'ল আৰু আপোনালোকে দেখিছে পানীটো শুহি গ'ল মাংসটো যোনখিনি পানী দিছিলে সেইখিনি কমপ্লিটলি শুকাই গ'ল আৰু এতিয়া আমি ইয়াত যোনখিনি লাই শাক আছে এই লাই শাকখিনি ইয়াত দি দিম লাই শাকখিনি দিয়াৰ পিছত আমি আকৌ 5 মিনিটৰ কাৰণে আমি ঢাকন দি থম অকণ কমাই ল'ব গেছটো
গেছটো অকণমান কমাই ল'ব আৰু 5 মিনিটৰ কাৰণে ৰ'ব লাগিব 5 মিনিট ৰোৱাৰ পিছত আমি এইখিনি দিম মান ধনিয়াখিনি দিম তেতিয়ালৈকে মোৰ দুটামান কাম আছে এইটা কৰি আহোঁ অলমোষ্ট হৈ গৈছে কাৰণে পানী দিম ইয়াত পানীটো আপোনালোকৰ জোখ অনুসাৰি দি ল'ব কিমানকৈ খায় ফ্লেমটো বহাই দিছোঁ আৰু এইখিনি উতলালৈকে অকণমান ৰৈ দিব উতলাৰ পিছত আৰু মিহিকৈ অলপ গাৰ্নিচিঙৰ কাৰণে কিবা এটা দি দিম তাৰপৰা আমাৰ মাংস ৰেডি হৈ যাব তাৰপৰা আমি ভাগিটা খাম আমাৰ মাংস উতলি গ'ল এতিয়া আৰু দেখাতটো ভালেই লাগিছে আপোনালোকক টেষ্ট কৰি পেলাই মই ক'ম কেনেকুৱা হৈছে এতিয়া এইখিনি উতলি গ'ল যিহেতু মই বন্ধ কৰি দিওঁ আৰু লাষ্টত এইখিনি মান ধনিয়াখিনি অলপ কাটি ল'লোঁ সৰু টুকুৰা টুকুৰকৈ এইখিনি বন্ধ কৰাৰ পিছত আপোনালোকে ওপৰত দি দিব তাৰপিছত অলপমান মিক্স কৰি দিব অকণমান টেষ্ট কৰি আপোনালোকক কৈ আছোঁ কেনেকুৱা হ'ব ভাত খাবলৈ অলপ দেৰি আছে সেইকাৰণে মাংসটোৱে খাই পেলাই কওঁ মজা হৈছে সঁচাকৈ মজা হৈছে আৰু মোৰ মাংস বনাই এতিয়া হৈ গ'ল এতিয়া মই ভাত খাম আজি দিনটো এনেকৈয়ে পাৰ হ'ল ব্যস্ত হৈ থাকিলোঁ বনোৱাখিনিতে ব্যস্ত হৈ থাকিলোঁ আৰু বাকী আপোনালোকেও বনাই চাব খাবলৈ সঁচাই ধুনীয়া হৈছে মই ভবা নাছিলোঁ যে ময়ো বনাব পাৰিম বুলি তেনেকৈ কিন্তু সঁচাই ভাল হ'ল আপোনালোকেও বনাই চাব আৰু এবাৰ খাই চাব মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো কেনেকুৱা লাগিছেও ক'ব আৰু ৰেচিপিটো কেনেকুৱা লাগিছে ঘৰত বনাই পেলাই চাই ক'ব আৰু নেক্সট ভিডিঅ' মই আকৌ দিম আপোনালোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আশা কৰোঁ আপোনালোকে ভাল পাইছে আকৌ আহি আছোঁ এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই টেক কেয়াৰ